নিবেদিছো কৃষ্ণ জয় গুরু শংকৰ মাধৱদেৱৰ বৰমণি অতুলিত সমাজৰ সকলো স্তৰৰ লোকৰ বৈষ্ণৱৰ মন্ত্ৰ সঞ্চাৰিত কৰি আধ্যাত্মিক ডিব্ৰুগড় জিলাৰ যিটো যাত্ৰা বাৰ্জনা আপোনাৰ নগাঁও একদম অনুসন্ধান তথ্য লৈ আছে আমি পুনৰ জনাইছো ডিব্ৰুগড় জিলাৰ যিটো যাত্ৰা বাৰ্জনাক লগ কৰিবলৈ নগাঁৱৰ বৰদলৈ আইগৰাকীয়ে আমাৰ একদম অনুসন্ধান কক্ষৰ সন্মুখত হৈ আছে একদম অনুসন্ধান কক্ষৰ সন্মুখলৈ আহি তেখেতক লগ দিবলৈ আমি সেৱা নিবেদিছো কৃষ্ণ মৰিগাঁৱৰ নামৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানে ভাৰতবৰ্ষৰ 25খন চৰকাৰী আৰু বেচৰকাৰী বিশ্ববিদ্যালয়ৰ আচাৰ্য আৰু উপাচাৰ্যসকলৰ বিষয়ে বৰমণিসমূহৰ ওপৰত অধ্যয়ন চলাই আমাৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা সংঘৰ পদাধিকাৰ শ্ৰীযুত ভৱেন্দ্ৰনাথ বন্দ্যোপাধ্যায়লৈ ইন্ডিয়া স্মল কনচিডাৰেবল এডুকেশ্যনেল লিডাৰ 2024 বঁটাৰে সন্মানিত কৰাৰ লগতে এই একেখন আলোচনী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ ইউনিভাৰ্চিটি অফ দ্য ইয়াৰ 2024 এই বঁটাও এই বিশ্ববিদ্যালয় মই আজি এটা নতুন কথা কৈ আৰু গৌৰৱ অনুভৱ কৰিম মজুত হৈ আছে এই যোৰহাট জিলা আজি এখন গৌৰৱময় জিলা যোৰহাট জিলা ইতিমধ্যে ঐতিহ্যপূৰ্ণ জিলা যোৰহাট জিলাৰ কেইগৰাকী মাই ভনী তেখেতসকল 5গৰাকী মাই ভনীয়ে তেখেতসকলৰ নামত যোৰহাট চহৰৰ 14 স্থান মাটি আজি তেখেতসকলে কম ৰেটৰ বিলাক আছে চালি ভাগ হলেও হ'ব আমি কিনা গাই পইচা ৰংঘৰ আৰু হেৰি অতি সোনকালে আহি কেন্দ্ৰীয় সেৱা বাহিনীৰ সন্মুখত থকা জনসাধাৰণ অনুসন্ধান কক্ষত আহি তেখেতক লগ কৰিবৰ কাৰণে নিজে ওলাই গৈছে ভ্ৰমণ কৰিছে তথাপিও কেতিয়াও নিজৰ আদৰ্শ তেওঁলোকে ত্যাগ কৰা নাই আদৰ্শই শৈক্ষিক ক্ষেত্ৰখনত কিছু পৰিৱৰ্তন অনাৰ চিন্তা চৰ্চা কৰি এই শৈক্ষিক ক্ষেত্ৰখনৰ জৰিয়তে আচলতে বিভিন্ন মানৱ সম্পদ তৈয়াৰ কৰাৰ লক্ষ্যৰ উদ্দেশ্যৰে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ ধৰ্ম আৰু আদৰ্শ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ দৰ্শনক মানৱতাবাদক বিশ্বত প্ৰতিষ্ঠা কৰিবৰ কাৰণে কিছু আঁচনি গ্ৰহণ কৰিছে আৰু এখন এই আঁচনি গ্ৰহণ কৰি এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা ইতিমধ্যে কৰিছে যোৱা 2014 চনত 2014 চনৰ পৰা 10 বছৰ কাল এই বিশ্ববিদ্যালয়খনে অতি মসৃণ আৰু খুব সুন্দৰ গতিৰে আগবাঢ়ি আছে ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত
সময়ৰ প্ৰতি লক্ষ্য ৰাখি সময় manusia. Karena satu sama